সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। নমস্কাৰ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, আমি সকলো আহি আছোঁ বিশাখাপট্টনমতে অনুষ্ঠিত কৰা ভোগালী উৎসৱলৈ, অৰ্থাৎ আমাৰ ইয়াতে থকা সকলো অসমীয়াই মিলি আমি ভোগালী উৎসৱ আয়োজন কৰিছোঁ। এয়া আহি পাইছোঁহি আমি, ৰাইজসকলে চাহ খালেই দেখিছেনে। তাৰপিছতে এয়া হৈছে আমাৰ মঞ্চ সজ্জা, ধুনীয়াকৈ ইয়াতে বেনাৰখন আঁৰি দিয়া হৈছে আৰু এইফালে আমাৰ জুবিনদাৰ ফটো ৰখা হৈছে। যিহেতু জুবিনদাৰ অবিহনে প্ৰত্যেকটো অনুষ্ঠানেই আধৰুৱা, গতিকেতো জুবিনদাক স্মৰণ নকৰাকৈ আমি কেনেকৈ থাকিব পাৰোঁ, নহয় জানো। এয়া সকলো ৰাইজসকল লাহে লাহে আহি পাইছেহিয়ে আৰু এইফালে দেখিছেনে আমাৰ পৰম্পৰাগতভাৱে সকলোবিলাক জলপান আয়োজন কৰা হৈছে। এইফালে গুড় গাখীৰ, আনফালে এয়া মিঠা আলু, যিহেতু মাঘৰ বিহুত মিঠা আলু খোৱা হয়। এইফালে বহুতি কৰিবলৈ তামোল পাণকে আদি কৰি সকলোবিলাক। তাৰপিছতে এইফালে ৰাইজসকলে খানা আয়োজন কৰি আছে, যিহেতু এনেদৰে বনাই খালে ইয়াৰ সোৱাদেই সুকীয়া, নহয় জানো। তাৰপিছতে এইফালে পোনপ্ৰথমে পতাকা উত্তোলন কাৰ্যসূচী কৰা হয়। ঢোল বাঁহী আৰু তালেৰে ধুনীয়াকৈ পতাকা উত্তোলন কৰা হয় অনুষ্ঠানৰ আৰম্ভণিতে। তাৰ পাছতে এইফালে পিঠা পনাৰ প্ৰতিযোগিতা আৰম্ভ হৈছে। মই পিছে এয়া দেখিছেনে, নাৰিকলৰ লাডু কেইটামান চাহ খাবলৈ বনাই নিছিলোঁ, পিছে প্ৰতিযোগিতাত ভাগ লোৱা নাই আগতে। এয়া মহিলাসকলে দেখিছেনে কিমান সুন্দৰকৈ উপস্থাপন কৰিছে পিঠা পনাবিলাক। আমাৰ প্ৰবাসত থাকি যেন ইমান কষ্টৰে ইমান সুন্দৰকৈ উপস্থাপন কৰিব পাৰিছে, সেয়াই বহুত, নহয় জানো। এইফালে আকৌ পৰম্পৰাগতভাৱে সৰু ল'ৰা ছোৱালীবিলাকৰ খেল আৰম্ভ হ'ল। এয়া দেখিছেনে আটাইতকৈ মাঘৰ বিহুৰ আকৰ্ষণীয় খেলবিধেই হৈছে টেকেলি ভঙা। এয়া হৈছে আমাৰ উইনাৰ। তাৰপিছতে এইফালে মহিলাসকলৰো খেল আৰম্ভ হৈছে, মানে বল পাছিং। মই পিছে আকৌ খেলিবলৈ পিছ পৰি যোৱা নাই দেই, ছোৱালী কোচত লৈ হ'লেও খেলি এৰিম। এয়া দেখিছেনে আউটেই হৈ গ'লোঁ মই। তাৰপিছতে এইফালে আৰম্ভ হ'ল পুৰুষসকলৰ খেল, চামুচ মুখত লৈ মানে নেমু এনেকৈ লৈ যোৱাটো। এইটো কিন্তু বহুত ইণ্টাৰেষ্টিং হৈছিলে দেই, খেলটো বহুতেই বেছি ভাল লাগিলে। এয়া হৈছে আমাৰ পৰম্পৰাগত খেল ধেমালি। তাৰপিছত এইফালে হ'ল ভাগ্য পৰীক্ষা। মই কিন্তু এদিনো পাই পোৱা নাই, কিন্তু কি নাজানো, সৌভাগ্যক্ৰমে ময়ো পিছে লটাৰী খেলত জিকি পালোঁ দেই। তাৰপিছতে এইফালে আৰম্ভ হ'ল ধুনীয়াকৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান, অৰ্থাৎ সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতেই আমাৰ মৰমৰ জুবিনদাক স্মৰণ কৰি তেখেতৰ গীতেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। তাৰপিছত ভাবিলোঁ বোলো বিহু বুলি ময়ো অকণমান গান এটা গুণগুণাই দিওঁ। এয়া ধুনীয়াকৈ